হাফলং আহি আছোঁ বাইকে। পাহাৰৰ লগতে এটা ডিছ কল্ড ড্ৰিংকছ এটা কৰোঁ। এতিয়া হাফলং অহা টাৰ্নেল পাই গ'লোহি। এইটো ভালকৈ দেখাম এতিয়া আপোনালোকক। এইটো হ'ল টানেল, মানে হ'ল সুৰংগ হাফলঙৰ ৰাস্তা কিমান কিলোমিটাৰ যাব লাগিব আমি অনুমান পোৱা নাই। এতিয়া গাড়ীৰ পৰা আমি হিচাপ কৰি চাম। এইটো তাৰ ভিতৰেদি আমি যাব লাগিব। এইটো হ'ল টানেল, মানে ভিতৰত লাইট আছে, জ্বলি আছে, কি ধুনীয়াকৈ এটা সুৰংগ। তাৰ মাজতে আমি আহি পাইছোঁ সুৰংগৰ ঠিক এয়া আমি আৰম্ভ কৰোঁ। মজা লাগিব। ভাল লাগিছে, বহুত ধুনীয়া। গধূলি চিপ চিপ বৰষুণ, লগতে আমি আজি ঘূৰি আছোঁ হাফলং চহৰত। এয়া ৰাতিৰ দৃশ্য, কি সুন্দৰ এটা ভিউ। হ'ব পাৰে পাহাৰ এলেকা, কিন্তু বহুত মানে ইমান মিনি শ্বিলং মানে ক'বলৈ মানে বাকী নাই। যদি কেতিয়াবা আপোনালোকে আহে গাইজ, গধূলি সময়ত ভিউজটো পাব। আজি বৰষুণ দিছে, কিন্তু এনেকুৱা ধুনীয়া ভিউজ মানে আপোনালোকে 4মান বজাৰ পৰা ভিউজ চাব যি চাই। আজি বৰষুণ জাগে আকৌ সুন্দৰ কৰি দিছে দেই টাউনত। পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ কৰিছে। এতিয়াও ভাল লাগিছে, বিশেষকৈ আমি গৰমৰ দিনত আহিছোঁতো, ভাল লাগিছে, ঠাণ্ডা লাগিছে, গৰমৰ অনুভৱ নাই। এটা মিডিয়াম মানে ক্লাইমেটটো ইয়াত এতিয়াও 22 ডিগ্ৰী চেলচিয়াছ চলি আছে। 22টো এটা মিডিয়াম হয় আৰু। যাওঁ, কিবা এটা পাওঁ নেকি ফাষ্টফুডৰ। এইটো অটো ষ্টেণ্ড। বৰ ধুনীয়া হাৱা এটা মাৰিছে। এই লাইটকেইটা লৈছে না, কেনেকুৱা কিবা বগা কিবা ডাৱৰৰ মতে গৈছে। এই বস্তুটো গৈ আছে যে ডাৱৰ, বৰ ধুনীয়া লাগিছে। বৰষুণৰ টোপালবিলাক কিবা হিম পৰাৰ আগতে পৰে।
সুন্দৰ দৃশ্য। এইটো হ'ল হ্ৰদ, পানীৰে ভৰপূৰ এটা হ্ৰদ। হ্ৰদ হ'ল এটা কি অট'মেটিকলি যেনেকৈ আমাৰ কিছুমান কোৰ আছে পানীৰ তেনেকুৱা ধৰণৰ ইয়াৰ পৰা নৈ আছে সেই পুখুৰীটোৰ পৰা এখন নৈ ওলাই এটা জুৰি টাইপৰ। সোমাবলৈ দিব নাই বিচৰণ লাগি আছে দেখোন ন। Hah? Sige lagi, ano kayo? প্লেন টাইপ ন? হ্যাঁ? সমস্যা নাই, এটা হবে।